আৰু এটা গেছ চিলিণ্ডাৰ লৈ ফুৰিছিল প্ৰতিবাদ কৰিবলৈ। তোমালোকে 350 টকা দাম হওঁতেই প্ৰতিবাদ কৰিছা, তোমালোক ক্ষমতালৈ এতিয়া 950 কৰিলা। এনেকে বিভিন্ন সমস্যাৰে আমাৰ ৰাইজ জৰ্জৰিত। তেওঁলোকে কিছুমান আঁচনি বিলাইছে যিবোৰৰ বিতৰণত খেলি মেলি, চাকৰি বাকৰি নাই। এই সকলোবোৰ বিষয় সামৰি আমি এইবাৰ মহাজোঁট গঠন কৰিছোঁ আৰু আমি আমাৰ তৰফৰ পৰা ৰাইজক কেতবোৰ নিশ্চিত প্ৰতিশ্ৰুতি দিছোঁ, গেৰাণ্টি দিছোঁ। তাৰ ভিতৰত দুটা বিশেষ গেৰাণ্টি হ'ল মহিলাসকলৰ প্ৰত্যেক গৃহিণীকে প্ৰতি মাহে 2000 টকা। আমাৰ চৰকাৰে প্ৰত্যেক গৃহিণীয়ে প্ৰতি মাহে 2000 টকা পাব পাকঘৰটো চম্ভালিবৰ কাৰণে। আজি আমি অহা 1 তাৰিখে কমলপুৰ সমষ্টিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে বালাহাটী এলেকাত প্ৰচাৰ অভিযান চলাইছোঁ আৰু আমি আহি এই মুহূৰ্তত আমি গাজবাৰীত উপস্থিত হৈছোঁ। ইয়াৰ পিছত আমি আৰু অন্যান্য ঠাইত প্ৰচাৰ অভিযান চলাম আৰু ৰাইজৰ মাজলৈ গৈ এইবাৰ এনেকুৱা অনুভৱ হৈছে ৰাইজে এইবাৰ মহাজোঁটক ভোট দিবলৈ যেন সংকল্প লৈছে আৰু মোৰ বিশ্বাস কমলপুৰত এইবাৰ মহাজোঁটৰ অংশীদাৰী দল, মহাজোঁটৰ নেতৃত্ব দিয়া কংগ্ৰেছ। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, নিউজ এনি লাইভ।